ৰমেশৰ এখন সৰু চাহৰ দোকান আছে আৰু তাৰ দোকানৰ বিক্ৰীৰ টকা জমা ৰাখিবলৈ বেংক একাউণ্টৰ প্ৰয়োজন। দোকানৰ উন্নতিৰ কাৰণে কেতিয়াবা ঋণৰো প্ৰয়োজন হয়। গ্ৰাহকে QR কোডৰ দ্বাৰা ডিজিটেল পেমেণ্ট কৰিব বিচাৰিলে সেই ব্যৱস্থাটো কৰাই দিয়া ইত্যাদি কামৰ কথা ভাবিলে আমাৰ মনলৈ আহে বিভিন্ন ধৰণৰ বেংকবোৰৰ কথা। বেংকৰ জগতখনো একেবাৰে মিঠাইৰ দোকানৰ দৰে, কাৰণ যেনেকৈ মিঠাইৰ দোকানত বিভিন্ন ধৰণৰ মিঠাই থাকে, যেনে লাডু, ৰসগোল্লা, জেলেপি, পেৰা আদি, আৰু সকলোবোৰৰে নিজৰ নিজৰ এটা বেলেগ সোৱাদ থাকে, ঠিক একেদৰে বেংকৰো বিভিন্ন প্ৰকাৰ আছে, যেনে কমাৰ্চিয়েল বেংক, স্মল ফাইনেন্স বেংক, পেমেণ্ট বেংক, কোঅপাৰেটিভ বেংক আদি, আৰু প্ৰত্যেকটোৰে নিজস্ব সোৱাদ আৰু নিজস্ব কাম থাকে। ৰমেশে দোকান চলোৱাৰ বাবে ওপৰত উল্লেখ কৰা ধৰণে দোকানৰ বিক্ৰীৰ পইচা ক'ত জমা কৰিব বা ডিজিটেল পেমেণ্টৰ সুবিধা গ্ৰাহকক কেনেকৈ দিব বা দোকানৰ উন্নতিৰ বাবে সৰু সুৰা ঋণ ল'বলগীয়া হ'লে কোনটো বেংকত যাব, সেইবোৰ আমি এই ভিডিঅ'টোত ডিছকাছ কৰিম আৰু লগতে ডিছকাছ কৰিম বিভিন্ন বেংকবোৰৰ কথা। বিভিন্ন ধৰণৰ বেংকবোৰৰ কথা ডিছকাছ কৰোঁতে প্ৰথমে নাম ল'ব লাগিব কমাৰ্চিয়েল বেংকবোৰৰ, PNB, SBI, HDFC বেংক ইত্যাদি। কমাৰ্চিয়েল বেংক হ'ল একোটা মলৰ নিচিনা, য'ত সৰু ডাঙৰ সকলো সুবিধা আছে। এতিয়া ৰমেশে যদি দোকানখনৰ ডাঙৰ কৰিবলৈ বেছি পৰিমাণৰ ঋণ বিচাৰে, তেতিয়া এই কমাৰ্চিয়েল বেংকবোৰ উপযুক্ত। ইয়াত ছেভিংছ একাউণ্ট, ফিক্সড ডিপ'জিট, লোন, ইঞ্চুৰেঞ্চ সকলো একে জেগাতে পোৱা যায়। স্মল ফাইনেন্স বেংক যেনে জন স্মল ফাইনেন্স বেংক, নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংক আদি। ৰমেশৰ দৰে ব্যৱসায়ীৰ বাবে উপযোগী হৈছে এই স্মল ফাইনেন্স বেংকবোৰ। স্মল ফাইনেন্স বেংক মানে এখন মিঠাইৰ দোকানৰ নিচিনা, য'ত বিশেষকৈ কম লেনদেন কৰা গ্ৰাহকৰ চাহিদা পূৰণ কৰা হয়, যেনে 10-20 হাজাৰ টকাৰ লোন, গাঁওখনৰ কৃষক বা কম লেনদেন কৰা দোকানী আদিক বিশেষকৈ ছাৰ্ভিচ দিবলৈ এইবোৰ বেংক স্থাপন কৰা হৈছে। পেমেণ্ট বেংক যেনে Paytm, Airtel পেমেণ্ট বেংক আদি। পেমেণ্ট বেংক মানে আপোনাৰ মোবাইলৰ দ্বাৰা সকলো কাম কৰা বেংকবোৰ, মানে টকা পঠোৱা, লোৱা, অনলাইন পেমেণ্ট কৰা আদি কামৰ বাবে প্লেটফৰ্ম প্ৰভাইড কৰা বেংকবোৰ। ইয়াত ডাঙৰ ঋণ বা ফিক্সড ডিপ'জিট নাই। ৰমেশে চাহ বিক্ৰী কৰি গ্ৰাহকৰ পৰা গুগল পে' বা Paytm এপ ব্যৱহাৰ কৰি টকা লোৱা ব্যৱস্থাটো এই পেমেণ্ট বেংকৰ থ্ৰুৱেদি কৰিব পাৰি। সৰু পৰিমাণৰ লেনদেনৰ বাবে একেবাৰে উপযুক্ত এই ধৰণৰ পেমেণ্ট বেংকবোৰ। কোঅপাৰেটিভ বেংক এই বেংক গঢ়া হৈছে সমাজৰ লোকক লগত লৈ। গাঁৱত এই বেংকৰ শাখা থাকে, য'ত গাঁওবাসীৰ টকা জমা কৰে আৰু সেই টকাৰে গাঁওবাসীক ঋণো দিয়া যায়, যেনে অসম কোঅপাৰেটিভ এপেক্স বেংক। এতিয়া ৰমেশৰ দোকানখনত ধুনীয়াকৈ পেমেণ্ট বেংকৰ যেনে Paytmৰ QR কোড লগাই থৈছে। দোকানৰ উন্নতিৰ বাবে স্মল ফাইনেন্স বেংকৰ পৰা সৰু ঋণ লৈ দোকানৰ বিক্ৰী বঢ়াইছে। গ্ৰাম্য মিত্ৰ সংঘৰ যোগেদি কোঅপাৰেটিভ বেংকবোৰৰ লগত সংযোগ ৰাখিছে আৰু ভৱিষ্যতে ডাঙৰ সঞ্চয় আৰু বেছি সুবিধাৰ বাবে কমাৰ্চিয়েল বেংকৰ স্কিমবোৰো লাহে লাহে বুজি থৈ দিছে। চাওক, সঠিক সিদ্ধান্ত লোৱাৰ ফলত ৰমেশৰ জীৱন এতিয়া সুৰক্ষিত, সহজ আৰু নিশ্চিত। বন্ধুবৰ্গ, আপুনিও যদি এনেকৈ বেংক বাছনি কৰে, তেতিয়া আপোনাৰ জীৱনেও একেবাৰে মিঠাই দোকানৰ দৰে সহজ আৰু মিঠা হৈ পৰিব। শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, আপোনাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমাৰ লক্ষ্য আপোনালোকৰ আগত সহজ ভাষাত ফাইনেন্সিয়েল টপিকবোৰ দাঙি ধৰা। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।